বন্ধু বান্ধৱীসকল, আজি আকৌ আহি গ'লো এটি নতুন ভিডিঅ'ৰ সৈতে। খাই আছোঁ চাহ। আজি ৰাতিপুৱা চাহ কাপৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া দি দিলোঁ গাখীৰ। মই গাখীৰ দিয়া চাহ খাইহে ভাল পাওঁ, কিন্তু লাল চাহ একদম বেয়া পাওঁ। এতিয়া চাহত দি দিম এইটো ভোট জলকীয়া। সেই নিদো দিয়ক। এতিয়া চাহ উতলি আছে। এতিয়া চাহ খাম। ভিডিঅ'টো একেবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। আজি বনাম মুগৰ বৰা। তাৰ বাবে মুগকেইটা ধুনীয়াকৈ পিহি ল'লোঁ আৰু তাত দি ল'লোঁ পিঁয়াজ জলকীয়া সৰহকৈ। তাৰ পাছত এখন চামুচেৰে ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া কেৰাহীত তেল গৰম কৰি তাত দি দিম মুগৰ বৰাকেইখন। ধুনীয়াকৈ ভাজি থাকিম এতিয়া। এতিয়া মুগৰ বৰা গোটেইখন ভাজি এখন প্লেটত ধুনীয়াকৈ উলিয়াই ল'লোঁ। আজি মুগৰ বৰাকেইখন এটা বেলেগ পদ্ধতিত বনাম। তাৰ বাবে 2টা বিলাহী কাটি ল'লোঁ। 2টা বিলাহীৰ বাহিৰে কিন্তু বেছি দিব নোৱাৰোঁ দেই, বিলাহী যিহে দাম, বাপৰে। এতিয়া তেলখিনি গৰম হোৱাত তাত দি দিম জলকীয়া পিঁয়াজ, মানে অকণমানকৈ দিছোঁ। তাত দি দিম বিলাহীখিনি দি তাত জোখমতে নিমখ হালধি দি ধুনীয়াকৈ ভাজি থাকিম। ভাজি হোৱাত তাত একেলগে গুড়া মছলাখিনিও দি একেলগে অলপ সময় ভাজি থাকিম। এতিয়া তাত পানী দি দিম। পানী দিলে বিলাহীটো ধুনীয়াকৈ গলি যাব। অলপ পানী দি উতলি থাকিবলৈ দিম। এতিয়া পানীখিনি উতলি থাকোঁতে তাত দি দিলোঁ বৰাকেইখন দি ধুনীয়াকৈ পানীখিনি শুকাই দিম। এতিয়া পানীখিনি শুকাই যোৱাত এখন প্লেটত ধুনীয়াকৈ উলিয়াই ল'লোঁ। চাওকচোন, মজা হৈছে কিন্তু। তো ভিডিঅ'টো চাব আৰু যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিলোঁ, বাই বাই।